গুড মৰ্নিং গাইজ। আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোক সকলোৰে ভাল। গাইজ আজি মই আপোনালোকক এটি গীত শুনাবলৈ গৈ আছোঁ, যিহেতু বাহিৰত ডাৱৰীয়া হৈ আছে আৰু ডাৱৰীয়া বতৰ মানে ডাৱৰীয়া হ'লেই মানে মোৰ গান মনত পৰে। মোৰ ভাল লগা এটি গীত, সকলোতকৈ প্ৰিয় গীত শ্ৰেয়া ঘোষালৰ হয় যিটো। তো মই গীতটি গাবলৈ যাম এতিয়া, আপোনালোকক গীতটি গাই শুনাম। তো ভিডিঅ'টো চাই থাকক, কিপ ৱাচিং গাইজ। আজিৰ ভিডিঅ'ত কোনো ভ্লগ নাই, আজি কেৱল গীতটিয়ে শুনাম আপোনালোকক আৰু কিছু কথা আলোচনা কৰিম, আমি কিছু কথা পাতিম আপোনালোকৰ লগত। বলক গাইজ, আজিৰ যিটো গীত সেইটো গীত আৰম্ভ কৰিবলৈ গৈ আছোঁ, যিটো নেকি শ্ৰেয়া ঘোষালৰ হয়। খুবেই মোৰ প্ৰিয় গীত, মোৰ একদম দিলৰ কাষত হয়। তো বলক গাইজ, গীতটি আৰম্ভ কৰোঁ। मैं जाने बार दूं, हर जीत भी हार दूं, कीमत हो कोई तुझे बेइंतहा प्यार दूं। मैं जाने बार दूं, हर जीत भी हार दूं, कीमत हो कोई तुझे बेइंतहा प्यार दूं। सारी हदें मेरी अब मैंने तोड़ दी, देकर मुझे पता आवारगी बन गए, हाँ हंसी बन गए, हाँ नमी बन गए, तुम मेरे आसमां मेरी जमी बन गए। থ্যাংক ইউ সো মাচ গাইজ। এই গীতটি কিয় গালোঁ জানেনে গাইজ? এই গীতটি গালোঁ কাৰণ এই গীতটি মোৰ খুবেই ফেভাৰেট, মোৰ খুবেই ভাল লাগে, মোৰ খুবেই প্ৰিয় এই গীতটি। মোৰ বহুত ভাল লাগে এই গীতটি, সেইকাৰণে মই নিজেও গালোঁ আৰু ভাবিলোঁ আপোনালোকক গাই শুনাওঁ। তো গীতটি কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ত বিশেষ একো নাই, আজিৰ ভিডিঅ'ত কেৱল আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিলোঁ, সেইকাৰণে অলপ ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। তো আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। গীতটি কেনে পালে অৱশ্যেই কমেণ্ট কৰিব। এতিয়া মায়ে ৰন্ধা বাঢ়ি কৰি আছে আৰু মই বহি আছোঁ মোৰ ৰুমত। মায়ে ৰন্ধা বাঢ়ি কৰাৰ বাবে মাক অলপমান হেল্প কৰি দিলোঁ, আঞ্জা পাচলি কাটি দিলোঁ আৰু এতিয়া ভিডিঅ'ত কথা পাতি আছোঁ আপোনালোকৰ লগত। তো বিশেষ একো কৰা নাই আজি, আৰু দীপাৱলীলৈ বেছি দিন নাই, দীপাৱলীলৈ মাজতে মাথো এদিন আছে আৰু তাৰ পিছতে দীপাৱলী আহিয়ে গ'ল। আৰু আপোনালোক সকলোকে হেপী দীপাৱলী। মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা থাকিল আপোনালোক সকলোলৈ। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ গাইজ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোক সকলোকে। তেতিয়ালৈকে আপোনালোক সকলোৱে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাই থাকক। ধন্যবাদ, থেংক ইউ ছ' মাছ।